তো এয়া মোৰ ওয়াও লুকিং সো গর্জিয়াস সাকে মজা লাগিছে ওয়াও এইটো চাও ইমান ধুনিয়া জিলিকি আছে ওয়াও লুকিং সো হট একদম সো হট বাপ্পাও খানা ৰেচিপি চাওকচোন এইবিলাক দেখোন 3 দিন খালেও শেষ নহব মোৰ এইটো ইমান ডাঙৰ আইসক্ৰীম খাম কেনেকে বাপৰে ওয়াও মটন চাও কি জিলিকি আছে আৰু এইটো ইমান ডাঙৰ আইসক্ৰীম খাম কেনেকে বাপৰে লেগ পিস চাও এইফালে ফ্যামিলি ফটো হৈ আছে ফ্যামিলি ফটো অফ ডায়মন্ড ৰিং তে বহুতে কমেন্ট কৰিব পাৰে যে মাইনিবাৰ বিয়া ক'ত হৈ আছে কৈ দিয়া তো ফাইনালি আজি হৈছে বিয়া মোৰ বিয়া নহয় মানে মামাৰ ছোৱালীৰ বিয়া যে কৰি আছিলো ইমান দিনে বজাৰ সজাৰ কৰি তো ফাইনালি আজি হৈছে বিয়াখন আৰু আজি আমি যাব ওলাইছো গোটেইবিলাকে ঘৰৰ পৰা এছিয়ান প্লেস মেৰেজ হল এছিয়ান প্লেসতে বিয়াখন হ'ব আৰু এছিয়ান প্লেসলৈকে গৈ আছো আৰু আজি ধামাকা ব্লগ হ'ব গাইস কাৰণ আজি আমাৰ পৰিয়ালৰ সকলো মানুহকে আপোনালোকক দেখাম আমাৰ খানদানৰ সব মানুহকে আপোনালোকক দেখাম আৰু একদম ধামাকা হ'ব ব্লগটো সবখিনি মই দেখাই যাম আৰু এতিয়া মোক কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰিব নাপাহৰিব মোৰ ফাইনেল লুকটো এবাৰ চাই লওক মই কি পিন্ধিছো তো এয়া মোৰ ফাইনেল লুক কেনেকুৱা লাগিছে কমেন্ট কৰিব মই ৰেডি হৈ গলো আৰু বাকি মানুহবিলাককো দেখাম কোনে কি পিন্ধিছে আম্মাহঁতক আৰু আমাৰ পৰিয়ালৰ গোটেই মানুহকে দেখাম ধামাকা ব্লগ হ'ব আজি ধামাকা মজা ফালে আম্মা আছে হায়াৰ লগত ৰেডি আৰু এইফালে আছে বাইটি ৰেডি আৰু এইফালে ভিন্টি আছে ৰিচ আছে আৰু পুৰা ময়ো ৰেডি বিয়ালে যাব পুৰা গৈ থাকো আৰু আজি কি কৰিবা আজি বিয়া খাম তো ফাইনালি আহি পালো এছিয়ান প্যালেস আৰু ইয়াতে বিয়াখন হ'ব আৰু ভিতৰলৈ যাম ডেকোৰেশন চাওক মজা লাগিছে আৰু মোক কেনেকুৱা লাগিছে এয়া চাওক মোক কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰিবলৈ একেবাৰে নাপাহৰিব আৰু আজি একদম ধামাকা হ'ব শেষলৈকে চাই থাকিব আগতে ভিতৰলৈ সোমাই যাওঁ আৰু আমাৰ খানদানৰ সবকে দেখাম এতিয়া লেটস গো প্ৰথমতে দেখাইছো কইনাৰ ভনিয়েকজনীক চাই লওক ৰেডি পুৰা ওয়াও লুকিং সো হট বুলি বৰ্ষাৰ ষ্টাইলত কৈ দিয়া আজি হট লাগিছে দে আৰু এইফালে মামাৰ ছোৱালী ৰুহি এইফালে বাইটি আছে এইফালে আম্মাৰ লুক ইয়াতে হ'ব বিয়া এয়া এছিয়ান প্যালেস মেৰেজ হল আৰু এইটোৱে হৈছে ভৱনটো ইয়াতে আছে উলুবাৰীতে আছে আৰু ভিতৰলৈ গৈ থাকো আৰু মজাকে কইনাৰ ফটোশ্বুট হৈ আছে বাহিৰত চাওক কংগ্ৰেচুলেশ্যনছ আৰু ইফালে কইনাৰ মা আম্মা আৰু কইনাৰ ভনিয়েক কইনাৰ লগত এইফালে ফটোশ্বুট কৰি আছে আৰু এইফালে আমাৰ নাজমিন বো ৰেডি তলৰ পৰা ওপৰলৈকে এবাৰ দেখাই দিছো মজা লাগিছে ক'ত সাজিছে ৰিয়ান লাগছে ওয়াও মজা লাগছে কমেন্ট কৰিব দেই আৰু এইফালে মোৰ মামাৰ ছোৱালী সৰু বাইটি মানে জেৰক্স কপি অফ সুস্মিতা সেন আৰু ভন্টি মাহিও ৰেডি একদম ওয়াও মজা লাগিছে দেই আপোনাক আজি একদম সঁচাকে ভাগিনৰ বিয়া বুলি বা এইফালে আম্মাই হায়াক লৈ আছে দেই মেহবুবা মামি ওয়াও লুকিং সো গর্জিয়াস সাকে মজা লাগিছে ওয়াও এইটো চাও ইমান ধুনিয়া জিলিকি আছে আৰু এইটো আমাৰ মামি হয় দেই মামি টিচাৰ হয় বহুতখিনি ৰোলাৰ স্কিমৰ পৰা চব এৰেঞ্জমেণ্ট মোৰ ও আপোনাৰ নেকি চাও তেখেতৰ সব মেইনটেইন কৰিছে আৰু এক্টিভ হয় তেখেত বহুত এক্টিভ থ্যাংক ইউ আমাৰ ফালৰ পৰা থ্যাংক ইউ আৰু আমাৰ সবচে টলেষ্ট গাৰ্ল চাওক কিমান হাইট আছে বয়সত বহুত সৰু কিন্তু বহুত হাইট আছে তাই এইফালে আৰিফাব পুৰা একদম মেকআপ আৰ্টিষ্টে লুক চেঞ্জ কৰি দিছে কমেন্ট কৰিবা আৰু এইফালে আমাৰ ডেজি আছে এইফালে ডেজি মামাৰ ছোৱালী চাও ওয়াও লুকিং সো হট চাওক আমাৰ পৰিয়ালৰ সকলোৰে লুকস দেখাই দিম আজি ইহঁতক চাওক পুৰা চমকিলা আৰু এইফালে মামাৰ ল'ৰা জন্তি কাকাক দেখাই দিছো এবাৰ কল আয়ান কিন্তু সবৰে কাৰণে কল নহয় অকল মাক বাপেকৰ কাৰণেহে কল এইফালে ভাইজান আম্মা আৰু বাবুল লুকস দেখাই আছো ভাইটিয়ে এইটো আপেলটা আয়ান আৰু এইফালে ৱাজবিৰ হুছেইন ছাৰ আছে তেখেত নৰ্থ ইষ্ট লাইভ চেনেলৰ হেড হয় হেল্ল' ছাৰ কি খবৰ হাই ভাল নাইস টু সি ইউ Yes, thank you. আৰু মোৰ চেনেলটো 50k হ'ব গৈ আছে আপুনি কি ক'ব তোমাৰ চেনেলটো 50
Yes. Very good. Congratulations. Thank you. Kinto hodai meaningful video upload koriba. Yes. Social media is a very powerful medium, so you have to be very responsible. Yes. Congratulations. Thank you, sir. Thank you so much. Zulu baby, একদম so hot. মামাৰ ল'ৰা মুনকাকাও আহি পালে। হেল্ল' খালে নে আপুনি? ৰ'ব চবৰে যদি লুকছে দেখাই থাকো খাম কেতিয়া? এতিয়া খাওঁ বলক। খালা? মই খালো। খালা? মজা লাগিছে। এতিয়া মই খাওঁ। আৰু খানাৰ আইটেমত কি আছে বাকীখিনি দেখাই আছো। খানাত কি আছে? বাপ্পাও খানাৰ ৰেচিপি চাওকচোন। এইবিলাক দেখোন 3 দিন খালেও শেষ নহ'ব মোৰ। বলক জলদি কি আছে আইটেম দেখাই দিওঁ। এইফালে চালাড আছে, এইফালে ফ্ৰুট চালাড, এইফালে সৰিয়হ আৰু জলকীয়াৰ আচাৰ, আৰু ইফালে আছে এইফালে আলু ভুজিয়া আছে, এইফালে পামকিন ফ্ৰাই মানে ৰঙালাও চপ, এইফালে বাটাৰ নান, পোলাও, ভাত, বাপৰে এইবিলাক ডাল তড়কা, এইবিলাক হৈছে চাহি পনীৰ, এইফালে মিক্স ভেজ মানে আমাৰ ভাষাত ক'ব গ'লে চব্জি আৰু দিয়ক। এইফালে আছে ফিছ কালিয়া বোলে, ফিছ কাৰী মানে মাছৰ তৰকাৰী, আৰু এইফালে আছে চিকেন, আৰু এইফালে আছে মাটন, আৰু এইফালে মুগদাল হালৱা, এইফালে জেলেপি যিহেতু পূজাৰ বতৰ, এইফালে আছে গোলাপ জামুন, আৰু এইটো ইমান ডাঙৰ আইচক্ৰীম খাম কেনেকৈ বাপৰে। ৰোলাৰ আইচক্ৰীম বোলে চালু হোৱা নাই। কফি ফুচকা আছে, ফুচকাও খাব লাগে। এইফালে পনীৰ পকৰা আৰু ভেজ পকৰা আছে, এইফালে ক'ল্ড ড্ৰিংকছ, আৰু এতিয়া খাওঁ বলক। বাও মটন চাওক কি জিলিকি আছে। লেগ পিচ মটন পেটত নধৰা হৈ গৈছে আৰু এনেকৈ খাইছোঁ। ইফালে ভাইজান থুচ পুৰা থুচ। খা কেইটা আইটেম আছে? 22টা মান আছে। লেগ পিচ আৰু এতিয়া কিবা অলপ বোলে ৰোলাৰ আইচক্ৰীম বোলে, এইটো ট্ৰাই কৰোঁ ৰ'ব। ৰাজস্থানৰ পৰা আহিছে বোলে, ইউনিক কনচেপ্ট। খাই চাওঁ। দাদাজন হেৰি হয় মানে ৰাজস্থানৰ হয়, কিন্তু অসমীয়া ক'ব জানিছে। আৰু এতিয়া ৰোলাৰে কিবা আইচক্ৰীম ৰোল হৈ গৈছে একদম। ৱাও, অ' মাই গড, মজা। কিবা কল লাগছে খাই পেলাই, বানানা ফ্লেভাৰ। কিবা কল লাগে দেখা। আৰু এইফালে ৰিচৰ লুক চাওক আজি। তুমি খাইবাৰ খালা আৰু ফটকা ফুটাইছা না নাই? নাই। কিয়? আৰু তোমাৰ দাঁতটো কোনে লৈ গ'ল? চিক্ৰেট কাকো নোকোৱা দিয়া। বা তাৰ লেভেল। এতিয়া অলপ ফেমিলি ফটোশ্বুট হৈ আছে। এইফালে মুন কাকা, নাজমিন বৌ কইনাৰ লগত, এইফালে মামী, এইফালে আম্মা চব। এইফালে ফেমিলি ফটো হৈ আছে, ফেমিলি ফটো। এইবিলাক চব ফেমিলি মানুহ চব। তিনিটা মানুহ দেখাইছো, কমেণ্ট কৰকচোন, তিনিওটা সেম হয় নে নহয় চাওক। এইটো আম্মাৰ চিষ্টাৰ, ডাঙৰ চিষ্টাৰ মানে মোৰ ডাঙৰ জেঠিমাই, আৰু এইটো সৰু জেঠিমাই। হেৰালে তাৰ মানে কোৱাৰ প্ৰয়োজনে নাই, পুৰা একদম জেৰক্স কপি, জেৰক্স। আৰু সেই জেৰক্স কপিৰে ময়ো এটা জেৰক্স কপি, এইফালে এটা জেৰক্স কপি, সেইফালে এটা জেৰক্স কপি। আৰু জোনালী বাইটিক চাওক, মোৰ মামাৰ ছোৱালী। ৱাও। আৰু মামীহঁতে এতিয়া ডায়মণ্ড ৰিং দিব। এয়া চাওক ডায়মণ্ড ৰিং। ৱাও, চাওঁ ডায়মণ্ড ৰিং একবাৰ চুই চাওঁ জীৱনত। পিছত পাওঁ নে নাপাওঁ ঠিক নাই, এতিয়াতে একবাৰ চুই চালোঁ আৰু। এয়া এইটো তুলি দিবা। আৰু এতিয়া বহুতে কমেণ্ট কৰিব পাৰে যে মাইনিবাৰ বিয়া ক'ত হ'ল, বিয়া ক'ত হৈ আছে কৈ দিয়া। লখিমপুৰত বিয়া হৈ আছে, একদম আপাৰ গুচি যাব। ফেমিলি ফাৰ্ষ্ট টাইম নেকি? আপাৰ? ফেমিলি ফাৰ্ষ্ট টাইম, য়েছ। ফেমিলি ফাৰ্ষ্ট টাইম আপাৰ যাব, আপাৰ ভাবক মানে কানেক্ট হৈ যাব। লৱাৰ আছাম ভাইচেছ আপাৰ আছাম। এতিয়া চাবা আৰু লৱাৰক পাহৰি নাযাবা। নাই, একদম লোৱাৰ ইজ বেষ্ট। আপাৰৰ পৰা বেয়া পাব। মানে দুটাতে আছে, মানে চবতে তিতাও আছে মিঠাও আছে, তো তেনেকুৱা। আপাৰতো তিতাও আছে মিঠাও আছে, চব মিক্সিং আৰু। তো আমাৰ মাইনিবা আপাৰলৈ গ'লেও কিন্তু লৱাৰক পাহৰি নাযায়। আৰু আমাৰ কইনা কেনেকুৱা লাগিছে কমেণ্ট কৰিব। অলপ পিছতে দৰা আহিব কিন্তু দেই। দৰা নগাঁও আহি পাইছে বোলে, আৰু নগাঁও মোৰ খুব বেছি ভাল লাগে। আৰু নগাঁও আহি পাইছে বোলে, আহি পাব। আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব
Yes, subscribe কৰিবলৈ নাপাহৰিব আৰু নেক্সট ভিডিঅ'ত আপোনালোকে দেখা পাব বিদায়ৰ মাহতো দেখা পাব বিদায়িকা মাহত এতিয়ালৈকে মোৰ ব্লগবোৰ চাই থাকিব ছাবস্ক্ৰাইব কৰিব বাই বাই আৰু এটা খাতাৰনাক ডেন্স দেখাই আছো ৰ'ব এটা মানে ৰেড চিল্লি কালা চশমাৰ তাই চিগনেচাৰ ষ্টেপটো দিছে কিন্তু মই গানটো বেকগ্ৰাউণ্ডত লগাব নোৱাৰো কাৰণ কপিৰাইট লাগি যাব এতিয়া মই অলপ আমাৰ মানে ৰক গেং এটা দেখাই আছো